মাৰা কি কৰি আছ? আব্দুল কালামৰ পৰা সেই বঁটা গ্ৰহণ কৰিছে। সোণাল মানসিং বুলি কয়, তেওঁ আছিলে ভূপেন তাৰ পাছতে তেওঁ হৈছিলে। ভূপেন হাজৰিকা 3 চনত হৈছিলে, তেওঁ 3 চনত ভুগিলে, আৰু 4 চনত সেইগৰাকী হৈছিলে সোণাল মানসিং। তেতিয়াই বিশ্বৰ লোক আহিবলৈ ল'লে মাজুলী মুখা শিল্প চাবলৈ। আৰু আমাৰ মুখা বনোৱা পদ্ধতিৰে বাঁহৰ কাঠি কৰি ল'ব বুজিছানে? প্ৰথমতে বাঁহৰ কাঠি কৰি লওঁ, তাৰপিছত এইটো জাতি বাঁহৰ কাঠি কৰি খাং কৰোঁ, খাংটোৰ ওপৰত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ। তাৰপৰা এইটো যেতিয়া শুকাব তাৰ ওপৰত গৰু গোবৰৰ চেহেৰা বনায়। আকৌ চেহেৰাটো এতিয়া বাহিৰতে দেখিছে নে বনাই এখন বেলানে, এতিয়া চেহেৰাটো হ'ব, তাৰপিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰি তাৰপিছত ৰং। এতিয়া কেইটা হ'ল পৰ্যায়? 1, 2, 3, 4, 5টা পৰ্যায় হয়। এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয়, আৰু এইটো মুখা বনাবলৈ